এয়া বৰটাৰীত কলগাছি আৰক্ষী থানাৰ অন্তৰ্গত বৰটাৰীত এটা হত্যাকাণ্ড সংঘটিত হৈছিল ইছমাইল হুছেইন আৰু সেই ইছমাইল হুছেইনক হত্যা কৰা হৈছিল আৰু অপৰাধীক গ্ৰেপ্তাৰ কৰিছে আৰু সেই অপৰাধীক লৈ এতিয়া মক ড্ৰিল কৰিব আৰক্ষীয়ে কেনেকৈ হত্যা কৰিছিল সেই বিষয়টো দেখুৱাব এয়া সেই ঘটনাস্থলী বৰটাৰী প্ৰশাসনৰ মানুহ আহিছে এয়া সেই দুগৰাকী অপৰাধী এই দুগৰাকী অপৰাধী আৰক্ষীয়ে ধৰিছে ইয়াতে এনেকৈ হত্যা কৰা হৈছিল দেখুৱাই আছে আৰক্ষীয়ে দেখুৱাই আছে ইয়াতে এই ঘটনাটো চাবলৈ বহুত মানুহ উপস্থিত হৈছে হাজাৰ হাজাৰ মানুহ ইয়াতে উপস্থিত হৈছে এইটো স্থলতেই ঘটনাটো সংঘটিত হৈছিল